ৰসগোল্লা বনাওঁ বুলি লৈছোঁ। আগতে এবাৰ বনাইছিলোঁ, ইমান ভাল নহ'লে। আজিও ভাবিলোঁ বনাই চাওঁচোন কেনেকুৱা হয়, আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ব'লকচোন তেনেহ'লে কেনেদৰেনো কি কৰিলোঁ চাওঁ। ৰসগোল্লা বনাবলৈ মই 1 লিটাৰ গাখীৰ লৈছোঁ আৰু আধা কেজিমানৰ জোখেৰে চেনি লৈছোঁ। মই এই কাপটোৰ জোখেৰে 2 কাপ চেনি দিম আৰু 2টা কাজি নেমু লৈছোঁ আৰু 4টা মই ইলাচি লৈছোঁ। গাখীৰখিনি মই এতিয়া পগাই ল'ম ভালদৰে। গাখীৰখিনি পগোৱাৰ সময়ত এনেদৰে লৰাই থাকিব লাগিব, তলত যাতে গাখীৰখিনি নধৰেগৈ। মই মিডিয়াম ফ্লেমত গাখীৰখিনি এনেদৰে লৰাই আছোঁ। গাখীৰখিনি যেতিয়া এনেদৰে উতলি আহিব, তাৰ বাবে মই 5 মিনিটমানৰ কাৰণে এনেদৰে 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। আৰু মই ইয়াত নেমু ৰস চেপি লৈছিলোঁ। 1 লিটাৰ গাখীৰত 2টা নেমু লাগিবই। যদি ৰস কমকৈ থাকে তেতিয়া 2টা নেমু লাগিবই। আৰু মই গাখীৰখিনি এনেদৰে গৰম ফটাই লৈছোঁ। ইয়াতে মই নেমু ৰস দি এনেদৰে ফটাই ল'ম। আপোনালোকে মন কৰি যাব মই কেনেদৰে কি কৰিছোঁ। এয়া দেখিছেনে, লাহে লাহে গাখীৰখিনি ফাটি আহিবলৈ ধৰিছে। মই নেমু ৰসত 2টা নেমু ৰস চেপি লৈছোঁ আৰু তাৰ আধা পানী দিছিলোঁ। নেমু ৰসকেইটা যিমানকৈ ওলাইছিল তাৰ অকণমান আধা পানী দিছিলোঁ। আৰু এয়া চব ধুনীয়াকৈ ফাটি আহিছে। মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, নেমু ৰসেই হৈ গ'ল মোৰ বাবে। এয়া দেখিছেনে, গাখীৰখিনি ধুনীয়াকৈ ফাটি আহিছে। আৰু এতিয়া মই এখন চালনী লৈছোঁ আৰু ইয়াৰ ওপৰত এখন বগা ধুনীয়া কটন কাপোৰ পাৰি লৈছোঁ আৰু এইখিনি এতিয়া মই চেকি দিছোঁ। চানাখিনি চেকি দিছোঁ, দেখিছেনে? আপোনালোকে মন কৰি যাবচোন। ধুনীয়াকৈ চানাখিনি চেকি লৈছোঁ মই। আৰু এতিয়া মই 3-4বাৰমান মানে ঠাণ্ডা পানীৰে চানাখিনি ধুই ল'ম। ইয়াত যে টেঙা দিছিলোঁ, কাজি নেমুখিনি ৰসটো যোৱালৈকে মই এনেদৰে ধুই ল'ম। কাজি নেমুৰ নহ'লে গোন্ধটো থাকি যাবগৈ, সেইকাৰণে মই 4-5বাৰমান ধুলোঁ। আৰু ধোৱাৰ পিছত মই এনেদৰে কাপোৰখনত মেৰিয়াই ল'ম। আৰু এয়া দেখিছেনে, এনেদৰে মই চেপি ল'ম। বল এটাৰ লেখীয়া হৈ যাবগৈ। খুব ভালদৰে চেপি ল'ব লাগিব যাতে ইয়াত অকণমানো পানী নাথাকে। এয়া মই 3 ঘণ্টামানৰ কাৰণে এনেদৰে ৰাখি ল'লোঁ বলটো। 3 ঘণ্টামান হৈ গ'ল, ঠাণ্ডা হৈ গ'ল একদম। 3 ঘণ্টা হৈ গ'ল। মই এতিয়া খুলি দিছোঁ বলটো। এয়া দেখিছেনে, বল এটাৰ লেখীয়া হৈ গৈছে। আৰু এফালে মই আধা লিটাৰ পানী লৈছোঁ আৰু এটা কাপৰ জোখত 3 কাপ মই চেনি লৈছোঁ। আৰু এয়া মই উতলিবলৈ দি লৈছোঁ। ইয়াত চানাখিনি সনালৈকে মই ইয়াত উতলিবলৈ দি লৈছোঁ। আৰু এয়া চানা দেখিছেনে, চানাখিনি মই ধুনীয়াকৈ এতিয়া মুঠি ল'ম। তো মই আপোনালোকৰ হাতৰ তলুৱাখনে এনেদৰে লাহে লাহে মুঠিব। ৰসগোল্লাখিনি সনাৰ ওপৰতে নিৰ্ভৰ কৰে। এনেদৰে লাহে লাহে মুঠিব আপোনালোকে, একদম হাতৰ তলুৱাখনে মুঠিব। ভিডিঅ'টো দীঘল হ'বগৈ কাৰণে মই এনেদৰে স্পীড কৰি দিলোঁ। আৰু যেতিয়া হ'ব এনেকৈ টানি চাব, হাতত ধুনীয়াকৈ লাগি আহিব। এয়া মই ধুনীয়াকৈ দেখাইছোঁ, দেখিছেনে? এনেদৰে টানি চাব, হাতত ধুনীয়াকৈ লাগি আহিব, তেতিয়া ভাবিব হৈ গ'লগৈ চানাখিনি। এতিয়া মই বল এটাৰ লেখীয়া কৰি ধুনীয়াকৈ সৰু সৰু লাডু কৰি ল'ম। দেখিছেনে, এনেদৰে কৰি মই সৰু সৰু লাডু কৰি লৈছোঁ। আৰু
বেছি ডাঙৰ কৰিব নালাগে, যিহেতু চেনি পানীত দিব, চেনি পানীত দিলে ৰসগোল্লাকেইটা ডাঙৰ হৈ যাবগৈ। সেইকাৰণে লাডুকেইটা কৰোঁতে মানে একদম সাৱধানে সৰু সৰুকৈ কৰিব। মই কৰা জোখতে কৰিব আপোনালোকে, দেখিছেনে? আচলতে জোখটো আপোনালোকৰ নিজৰ মতেই কৰিব। এনেদৰে ৰসগোল্লাকেইটা বনাই ল'ম মই। গোল কৰি লৈছোঁ, দেখিছেনে? এয়া ৰেডি হৈ গ'ল। 1 লিটাৰ গাখীৰত ইমানকেইটা ৰসগোল্লা ওলালে। আৰু এয়া এইফালে পানী উতলি গ'ল, মোৰ গাখীৰৰ চেনিৰ মিশ্ৰণটো উতলি গ'ল। আৰু ইয়াতে মই এতিয়া ৰসগোল্লাকেইটা দি দিম। খুব সাৱধানে দিব, লাহে লাহেকৈ ওপৰৰ পৰা সাৱধানে দিব, যাতে ৰসগোল্লাকেইটা ভাগি নাযায়, তাৰ বাবে লক্ষ্য ৰাখিব। একদম সাৱধানে দিব, দেখিছেনে? এয়া দেখিছেনে, উতল আহি গ'ল। আৰু মই এয়া 15 মিনিট থ'লোঁ। 15 মিনিটৰ পিছত এনেদৰে লাহে লাহে লৰাই দিছোঁ। লৰাই দিলে আমাৰ ৰসগোল্লাকেইটা নিজেই উল্টা পুল্টা হৈ যাব। এনেদৰে লৰাই দিছোঁ, একদম লাহে লাহে কৰিব। আৰু এয়া চাওক, ৰসগোল্লা ৰেডি হৈ গ'ল। খুব বেছি 20 মিনিট সময় লাগিলে মোৰ। এয়া ৰসগোল্লা ৰেডি হৈ গ'ল। আৰু এতিয়া মই নমাই থ'ম। আৰু ইয়াতে মই চেনি পানীতে ঠাণ্ডা হোৱালৈকে এনেদৰে ৰাখি দিম। কুকাৰটোতে মই চেনি পানীখিনিতে এনেদৰে ঠাণ্ডা হোৱালৈ ৰাখি দিছোঁ। আৰু এয়া চাওক, ঠাণ্ডা হোৱাৰ পিছত ৰসগোল্লা খুব ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে এনেকেদৰে নাই বনোৱা যদি বনাই চাবচোন, খুব ভাল হৈছে খাবলৈ। দেখিবলৈও যিমান ধুনীয়া হৈছে, মানে খাবলৈও সিমান টেষ্টিয়ে হৈছিলে ৰসগোল্লাকেইটা। একদম দোকানৰ লেখীয়া হৈছিলে। সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ মই। আৰু আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।